কলিতা আপুনি ইয়াত কি বিচাৰি আছে? অ' বৰুৱা, মই যোৱাকালি পলি গাড়ীখন হেৰালো নহয়। পলি গাড়ীজনী হেৰাল আপুনি ক'ত বিচাৰি পাব হে? কিয় মই গাড়ীজনী ইয়াত সোমাব নোৱাৰে নেকি? হয় নোৱাৰেতো আপুনি জনামূৰ্খ পঢ়কচোন পঢ়ক আপোনাৰ গাড়ীজনী ইয়াত কেনেকৈ সোমাব? কিয়? গাড়ীজনী হৈছে শকত ওখ ইয়াত সোমাব নোৱাৰে নহয়। আপুনি যদি গাড়ীজনী বিচাৰিব লাগে নহয় তেতিয়া আপুনি পথত যাব লাগিব, হয়তো আপুনি বাৰী পিছফালে যাব লাগিব, তেনে পাব নহয় জানো? হয়। ঠিক আছে, আজি কাৰেণ্ট নাই, ইয়াত বহুত গৰম আছে, গতিকে আমি বাহিৰত বহোঁ নে কি কয়? বোলো আপুনি চাহ খাব নহয়? খাব আপুনি কৈছে যেতিয়া খামেই দিয়ক। আহক আহক, আজি মই আপোনাক চাহ কাপ দিওঁ আৰু বাহিৰে কওক। বুজিছে কলিতা? অ' বৰুৱা আহিল। আজি আমাৰ বুঢ়ানী ঘৰত নাই, ক'লৈ গ'ল? মাহঁতৰ ঘৰলৈ পঠিয়াই দিলোঁ। মাহীয়েকৰ ছোৱালী বিয়াখন আছে। ঠিকে আছে, আপুনি বা কিয় গ'ল? মই গ'লে ঘৰত কোন থাকিব? সকাম নাই ন ঘৰত। সেইটো হ'ল। যিয়ে নহওক গ'ল ভালেই হ'ল আৰু গতিকে আপুনি চাহ খাব নহয়? পলি যেতিয়া খামেই দিয়ক। অঁ নিশ্চয় খাব লাগিব, আপুনি অলপ ধৈৰ্য ধৰক। বুজিছে বৰুৱা, আপুনি চাহ খাব খুজিছে, মোৰ শুনি ভাল লাগিল। আপুনি লাল চাহ খাব নে গাখীৰ চাহ খাব? মোৰ ঘৰত দুজনী গাই আছে, মই আজিলৈকে লাল চাহ খাই পোৱাই নাই। ঠিকে আছে, সেইবাবে মোক গাখীৰ চাহ খাব নহয়? ঠিক আছে ঠিক আছে, আনি আছোঁ মই। আপুনি বুজিলোঁ, আপুনি গাখীৰ চাহ খাব, কথা এটা হ'ল নহয়। আপুনি এতিয়া তেজপাত দিয়া চাহ খাব নে আপুনি আদা দিয়া চাহ খাব? বৰুৱা, মই আজিলৈকে তেজপাত দিয়া চাহ খাই পোৱা নাই। বুজিছোঁ, তাৰমানে আপুনি আদা দিয়া চাহ খাব নহয় জানো? ঠিক আছে, আপোনাৰ কাৰণে মই আদা দিয়া চাহ আপুনি আদা দিয়া চাহ খাব বুজিলোঁ, কিন্তু আপুনি চেনি দিয়া চাহ খাব নে চেনি নিদিয়া চাহ খাব? নাই, মই চেনি নিদিয়া চাহ খাই পোৱাই নাই। তাৰমানে আপুনি চেনি চেনি দিয়া দিয়া চাহ চাহ খাব? ঠিক আছে আনি আছোঁ কলিতা, হয় বৰুৱা। মই বুজিলোঁ আপুনি চেনি দিয়া চাহ খাব নহয় জানো? হয় খাম। কথাটো হ'ল এতিয়া আপুনি যিহেতু মোৰ ঘৰত আহিছে, এতিয়া আপুনি কাপত দিয়া চাহ খাব নে গিলাচত খাব নে বাতিত খাব সেইটো কওক। বৰুৱা, মই ঘৰত বাটিতে খাওঁ, কিন্তু মই আজি আপোনাৰ ঘৰত আহিছোঁ আলহী হিচাপে, সেইবাবে মোক কাপত দিলেই হ'ব দিয়ক। ঠিক আছে, গুড, ভাল কথা, আপোনাক মই কাপতে চাহ দিম। ঠিক আছে। হয় বৰুৱা। আপোনাৰ গোটেইখিনি কথা গম পালোঁ, আৰু এটা আপোনাক কথা সুধোঁ। কি কথা? আপুনি যেতিয়া মোৰ ঘৰত চাহ খাব, আপুনি ঘৰত বনোৱা নাস্তাৰে চাহ খাব নে দোকানৰ নাস্তাৰে চাহ খাব? বৰুৱা, মই ঘৰত বনোৱা নাস্তাৰে চাহ খাওঁ। মই আজি আপোনাৰ তাত আহিছোঁ বাবে মোক কিনা নাস্তাই দিলেই হ'ব। মানে আপুনি দোকানৰ নাস্তা চাহ খাব নহয়? হয় হয়। ঠিক আছে, আমাৰ ঘৰৰ ওচৰত দুখন দোকান আছে, এখন আছে পূবত আৰু এখন আছে পশ্চিমত। গতিকে আপুনি কওকচোন, আপুনি পূবৰ দোকানৰ পৰা অনা নাস্তাৰে চাহ খাব নে পশ্চিমৰ দোকানৰ পৰা অনা নাস্তা? আপুনি কি মানুহে? নাখাওঁ দিয়ক মই আপোনাৰ চাহ, আপুনিয়ে খাওক। শুনক খানা খালে একো নহয়, কি হ'ব, মোৰে ভাল বস্তু যিহে দাম, মানুহ চাহ খাব পাৰিনে? নোৱাৰে নহয়। ঠিক আছে, তেতিয়াহ'লে আজিলৈ এৰো, ধন্যবাদ। হাই গাইজ, যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব।